এই সসটো বনাবলৈ লাগিব আমাক শুকান জলকীয়া পেষ্ট, কিশমিশ, কাজু, তেজপাত, গোটা শুকান জলকীয়া, চফ, হালধি, নিমখ, পাঁচফোৰণ, মিঠাতেল, চেনি 2 কেজি মান লৈছোঁ আৰু এয়া হৈছে তেতেলী 1 কেজি মান। আমি কি কৰিছোঁ আপোনাক বুজাই দিছোঁ। তেতেলীখিনি অলপ দেৰি আধা ঘণ্টামান পানীত তিয়াই থৈ ইয়াত থকা গুটিখিনি আমি বাছি উলিয়াই দিছোঁ। এখন চালনীত মেলি তাৰ পৰা গুটিখিনি উলিয়াই দিছোঁ আৰু এই তেতেলীখিনি তাৰপিছত আমি অলপ দেৰি ফ্ৰিজাৰত থৈ লৈছোঁ। এখন কেৰাহীত মিঠাতেল গৰম কৰি ল'লোঁ। এতিয়া প্ৰথমতে তেজপাত কেইখিলা দি দিছোঁ। তাৰপিছতে দিম আমি শুকান জলকীয়া, গোটা শুকান জলকীয়াখিনি। তাৰপিছতে আমি দিম পাঁচফোৰণ। এতিয়া আমি দিম চফ অলপ এনেকৈ দি দিব। তাৰপিছত অকণমান লৰাই দিব। এতিয়া দিছোঁ আমি হালধি অলপমান, কালাৰ অনুযায়ী আপোনালোকক কেনেকুৱা ধৰণৰ কালাৰ লাগে সেইটো হিচাপত আপোনালোকে হালধি দি দিব। হালধি দিয়াৰ পিছত এতিয়া যিখিনি শুকান জলকীয়া পেষ্ট বনাই থৈছিলোঁ সেইটো আমি স্পেচিয়েলি কালাৰৰ কাৰণেই দিছোঁ, কালাৰটো যাতে অলপ ধুনীয়া হয়। গতিকে শুকান জলকীয়া পেষ্টখিনি দি আপোনালোকে ভালকৈ লৰাই ল'ব। এতিয়া আমি তেতেলীখিনি দি দিম ইয়াত। আমি তেতেলীখিনিৰ পৰা গুটিবিলাক আঁতৰাই লৈছোঁ। গুটিত থকাকৈও দিব পাৰি, তেতিয়া খাবলৈ অলপ অসুবিধা পাব মানুহে, সেইকাৰণে আমি গুটিখিনি বাছি লৈছোঁ। আৰু এনেকৈ গোটেই তেতেলীখিনি দি দিব আৰু মিডিয়াম ফ্লেমত এনেকৈ 5 মিনিটমান ভাজিব। 5 মিনিটমানৰ পিছত কাজু বাদাম আৰু কিশমিশখিনি দি দিব। এইখিনি আপোনালোকৰ সোৱাদ অনুযায়ী দিব পাৰে আপোনালোকে, বেছিকৈ দিলে অলপ খাবলৈ ভালেই হয়, বেয়া নহয়। 5 মিনিটমান ভজাৰ পিছত এতিয়া আমি চাব অকণমান তেল ওলাই আহিছে ছাইডৰ পৰা। গতিকে আমি এতিয়া পানী দিব পাৰিম। যিহেতু চচ হয় ইয়াৰ অকণমান জলীয়া টাইপৰ হ'ব লাগিব, গতিকে আমি ইয়াত অলপ পানী দি ল'ম। আপোনালোকে এটা আন্দাজ কৰি পেলাই পানীটো দি দিব। পানী দি তাৰপিছত ভালকৈ লৰাই হাই ফ্লেমত আকৌ 5 মিনিটমান উতলিবলৈ দিব। এতিয়া নিমখ দিম। 1.5 চামুচমান নিমখ দিছোঁ। চেনিৰ তুলনাত বহুত কম নিমখ দিব লাগে। এতিয়া আমি চেনি দিম। এনেকৈ কাপত ভৰাই চেনি দিম আমি। একচুৱেলি চেনি কিমান দিব লাগে সেইটো ডিপেণ্ড কৰে তেতেলীৰ টেঙাটোৰ ওপৰত। কিছুমান তেতেলী কম টেঙা থাকে, তেতিয়া কম চেনি দিলেই হৈ যায়। গতিকে আমি চেনি এনেকৈ দি ভালকৈ লৰাই ল'ম আৰু মাজে মাজে টেষ্ট কৰি থাকিম বস্তুটো মিঠাটো আহিছেনে নাই। আৰু যদি তেতিয়াও টেঙা দেখোঁ তেতিয়াহ'লে আকৌ আমি চেনি দিম। সেয়া চব উতল আহিব ধৰিছে। গতিকে আমি তললৈ যদি এনেকৈ কৰি চাওঁ, এইখিনি চব গোটেই চেনি আছে, চেনি আছে। গতিকে ভালকৈ আমি উতলাই থাকিম আৰু লাহে লাহে কনচিষ্টেঞ্চিটো অলপ কমাই আনিম, তেতিয়াহে চেনিখিনি ভালকৈ মিক্স হ'ব। আৰু এনেকৈ অলপ মাজে মাজে লৰাই থাকিব আৰু চাব তলৰ পৰা, তথাপিও চব চেনিখিনি ভালকৈ মিক্স হোৱা নাই। গতিকে আমি লৰাই থাকিম আৰু উতলাই থাকিম। সেয়া চাওক বঢ়িয়াকৈ উতল আহিবলৈ ধৰিছে। গতিকে এনেকৈ উতলাই আমি অলপ জুলীয়া যি হৈ আছে সেইটো অলপ ডাঠ কৰিম, তেতিয়া খাবলৈ ভাল হ'ব। চেনিটো টেষ্ট কৰি আমি মিঠাটো টেষ্ট কৰি একচুৱেলি আমি চেনি দি আছিলোঁ, এতিয়া মিঠাটো মোটামুটি হৈ গৈছে। গতিকে আৰু অলপ যদি কমাই দিওঁ এই জুলীয়াৰ পৰিমাণটো, তেতিয়া আৰু অলপ মিঠা হ'ব। গতিকে আমি এনেকৈ আৰু অলপ দেৰি উতলিবলৈ দিম। এয়া আমাৰ তেতেলীৰ চচটো হৈ গৈছে। এয়া চাওক মিঠাটো আমি টেষ্ট কৰি গম পালোঁ, ঠিকে আছে। গতিকে আমি এতিয়া এইটো বন্ধ কৰিম। সেইটো অকণমান জুলীয়া দেখিছে আপোনালোকে। যেতিয়া ঠাণ্ডা হৈ যাব তেতিয়া গোট মাৰি যাব আৰু অলপ জুলীয়াটো কমি যাব। গতিকে এয়া হৈ গ'ল আমাৰ তেতেলীৰ চচ। আৰু আপোনালোকে ৰুটিৰ লগত, লুচি ভাজিৰ লগত ধুনীয়াকৈ খাব পাৰে, বিৰাটে টেষ্টি হয়। গতিকে এয়া আছিল আজিৰ ভিডিঅ'টো। যদি চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব, আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ আহোঁ। জয় আই অসম।